বিতৰ্কিত পাঠান চিনেমাৰ কিছু দৃশ্য পৰিৱৰ্তন কৰাৰ পৰামৰ্শ সেন্সৰ বোৰ্ডৰ। বলিউডৰ বাদশাহ খানৰ শাহৰুখ খানৰ চিনেমা পাঠানক লৈ অব্যাহত আছে বিতৰ্ক। 2023 চনৰ 25 জানুৱাৰীত মুক্তি পাব এই ছবিখনে। বিভিন্ন কাৰণত চৰ্চা চলি আছে চিনেমাখনক লৈ। কিন্তু আটাইতকৈ চৰ্চিত গীতটো হ'ল এই চিনেমাৰ বেচাৰাম ৰং। বেচাৰাম ৰং গীতটো মুক্তি পোৱাত এই গীতটোৱে তুমুল বিতৰ্কৰ সৃষ্টি কৰিছিল ছ'চিয়েল মিডিয়াত। গীতটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধিছিল আৰু তাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল হিন্দু সংগঠন। হিন্দু ধৰ্মক অপমান বুলি কৈ এই সংগঠনসমূহে শাহৰুখৰ পাঠান বৰ্জনৰ আহ্বান জনায়। কিন্তু এই বিতৰ্কৰ মাজতে পাঠান চিনেমাৰ দুটা গীতেই দৰ্শকে আঁকোৱালি লোৱাৰ দেখা গৈছে। ইফালে এতিয়া সেন্সৰ বোৰ্ডে পাঠান ছবি আৰু গীতৰ নিৰ্মাতাসকলক কিছু পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে। CBFCৰ সকলো প্ৰশ্নৰ সমাধানৰ বাবে CBFCৰ পৰীক্ষা সমিতিৰ কাষ চাপিছে CBFCৰ অধ্যক্ষ প্ৰসূন যোশীয়ে। লগতে তেওঁ কয় যে CBFC কমিটিয়ে সংশোধিত সংস্কৰণবোৰলৈ প্ৰেৰণ কৰাৰ পূৰ্বে ছবি আৰু গীতৰ পৰিৱৰ্তন পৰামৰ্শ দিয়ে নিৰ্মাতাসকলে। বোৰ্ডে যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰিলেও তেওঁলোকে ছবি নিৰ্মাতাসকলৰ সৃষ্টিশীল প্ৰকাশ আৰু বহল দৰ্শকৰ সংবেদনশীলতাৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিব বিচাৰিছিল। লগতে তেওঁ প্ৰযোজক আৰু দৰ্শকৰ মাজত থকা আস্থা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰযোজকসকলক সেই দিশত কাম কৰি যাবলৈ কয়। এই ছবিখনলৈ 4 বছৰৰ মূৰত দৰ্শকৰ মাজলৈ আহি আছে শাহৰুখ খান। বলিউডৰ অভিনেতা জন আব্ৰাহামকো এই ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।